নমস্কাৰ সকলোলৈকে নৱবৰ্ষৰ প্ৰীতি ও শুভেচ্ছা জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ যিসকল সন্তান আছে সকলোৰে এই সন্তানসকলক আমি পিতৃ মাতৃসকলে কেনেধৰণৰ আশীৰ্বাদ দি তেওঁলোকৰ কেৰিয়াৰ বা তেওঁলোকৰ শিক্ষা জীৱনৰ কেনেধৰণে আমি সহায় কৰিব পাৰোঁ সেই বিষয়ে আজি ক'বলৈ লৈছোঁ। প্ৰথমতে আমি যেতিয়া শিশুসকলৰ সৈতে লগ খাই থাকোঁ বা শিশুসকল যেতিয়া আঁতৰত থাকিলেতো অকণমান বেলেগ হয় কথাটো, যেতিয়া লগত থাকে আমাৰ লগত থাকে সেই শিশুসকলৰ ক্ষেত্ৰত আমি কিছু কেয়াৰ ল'ব পাৰোঁ। সেই শিশুটো ডাঙৰেই হওক বা সন্তানটো ডাঙৰেই হওক বা সৰুৱে হওক সকলোৰে ক্ষেত্ৰত আমি কৰিব পাৰোঁ। যেতিয়া আমি ৰাতি শোৱাৰ পাছত যেতিয়া আমি পুনৰ সাৰ পোৱাৰ লগে লগে আমি সিহঁতক প্ৰথমতে জগাব নালাগে। সিহঁতে যেতিয়া নিদ্ৰাত থাকে তেতিয়া আমি কি কৰিব লাগে, প্ৰথমতে হাত দুখন আমি জোৰ কৰি এই বুঢ়া আঙুলিকেইটা দুয়োটা পেটত নলগাকৈ আমি প্ৰাৰ্থনা জনাই আমি আমাৰ ইষ্ট দেৱতাক ধন্যবাদ জনাব লাগে যে আমি এটা সুন্দৰ দিনৰ আমাক পুনৰ উপহাৰ দিয়াৰ বাবে। তাৰ পাছতে আমি হাত দুইখন এনেধৰণে লৈ আমি এভাগী মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। যিহেতু আমি কৰজোৰে ভগৱান ঈশ্বৰক প্ৰাৰ্থনা জনাওঁ, এই হাতখনতেই আমি বিষ্ণু, মা মহালক্ষ্মী, মা সৰস্বতীক দেখা পাব পাৰোঁ। সেই নিমিত্তে আমি এভাগী মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। মন্ত্ৰভাগী হৈছে কৰাঘে বসতি লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূল্যে তু গোবিন্দা, সুপ্ৰভাতে কৰ দৰ্শনম। এই মন্ত্ৰভাগী উচ্চাৰণ কৰি ভগৱানক ধন্যবাদ জনাই প্ৰাৰ্থনা কৰি তাৰ পাছত আমি শিশুসকলৰ ওচৰলৈ যাব পাৰোঁ। তেতিয়া শিশুসকলৰ মূৰত আমি হাতখন এনেদৰে কপালত থৈ আমি তেওঁলোকক মংগলাৰ্থে আমি এভাগী কেইটামান শব্দৰ দ্বাৰা আমি তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰিব পাৰোঁ। আৰু সেই শব্দখিনিৰ মাজতেই তেওঁলোকৰ জীৱনৰ যি সুঁতি সলনি কৰাৰো মানে সুন্দৰ সৌভাগ্য আনাৰো টিপছ তাতেই সোমাই আছে। এই শিশুসকলৰ কপালত যেতিয়া আমি হাতখন থৈ আমি মন্ত্ৰকেইভাগ উচ্চাৰণ কৰাৰ লগে লগে তেওঁলোকৰ যি নেগেটিভিটি থাকিব, তেওঁলোকৰ মন মগজুত তেওঁলোকৰ নেগেটিভিটি আঁতৰি পজিটিভিটিৰে তেওঁলোকৰ অন্তৰ ভৰি পৰিব আৰু তাৰ লগে লগে তেওঁলোকৰ কৰ্মজীৱনৰ সুন্দৰ বাটেৰে আগুৱাই যোৱাত সহায় হ'ব। এতিয়া আমি শিশুটোৰ কপালত এনেধৰণে হাতখন থৈ আমি ক'ব লাগে, আয়ুষ্মান ভৱ, নিৰোগী ভৱ, যশস্বী ভৱ, তেজস্বী ভৱ, বিনয়ী ভৱ, ধনৱান ভৱ আৰু বিজয়ী ভৱ। তেতিয়া শিশুটোৰ যি মানসিকতা সলনি হ'ব আৰু যি নিগেটিভিটি থাকিব সেয়া ক্ৰমান্বয়ে আঁতৰি ভাল মানসিকতা গঢ় লৈ উঠিব, লগে লগে সুন্দৰ কৰ্মৰ মাজেদি জীৱন অতিবাহিত কৰাত সহায় হ'ব আৰু সহজে সফল হ'বলৈ তেওঁলোকে আগবাঢ়িব পাৰিব। এই সূৰ্যৰ বৰ্ষত কিন্তু আমাৰ সকলোৰে বাবে সুন্দৰ স্বাস্থ্য, সুন্দৰ কৰ্মজীৱনৰ সফলতা, চাকৰি প্ৰাৰ্থীসকলৰ চাকৰি বা চৰকাৰৰ ক্ষেত্ৰত চৰকাৰীভাৱে যিসকল চৰকাৰৰ লগত জড়িত হৈ আছে সকলোবিলাকৰ কাৰণে কিন্তু মংগল হ'ব। কিন্তু তাৰ মাজতে এটা কথা আছে, যিসকলৰ সূৰ্য দুৰ্বল হৈ থাকিব, নিচ হৈ থাকিব, তেওঁলোকৰ ক্ষেত্ৰত কিছু প্ৰব্লেম আহিব। তাৰ লগতে যদি কোনো লোকৰ শনি যদি সংযোগ ঘটিছে, তেওঁ জন্মগত সংখ্যা শনি বা শনি মহাদশা, শনি অন্তদশা তেনেধৰণৰ হৈ আছে, তেন্তে নিশ্চয়কৈ তেওঁৰো কিছু সমস্যা আহিব। আজি 3 তাৰিখ মোলৈ বহুত তেনেধৰণৰ ফোন কল আহিছে যে তেওঁলোকৰ সন্তানৰ সমস্যা হৈছে, কিন্তু তেওঁলোকৰ সন্তানে কি হৈছে পৰীক্ষা আহি আছে, দ্বাদশ শ্ৰেণী, দশম শ্ৰেণী পৰীক্ষা আহি আছে। তেনে ষ্টুডেণ্টৰ কিন্তু সমস্যা ইতিমধ্যে 1 তাৰিখৰ পৰা আজিৰ ভিতৰলৈকে কেইবাটাও তেনেকুৱা ঘটনা ঘটিছে। কাৰণটো হ'ল তেওঁলোকৰ জন্মৰ কুণ্ডলীত শনি আহিছে আৰু লগতে আছে শনি মহাদশা, শনি অন্তদশা তেনেধৰণৰ আছে। আৰু থকাৰ কাৰণে কি হৈছে যে সূৰ্যৰ এনাৰ্জিটো যেতিয়া পাইছে এই বৰ্ষটো অহাৰ লগে লগে তেতিয়া সিহঁত বিপৰীত ফল দিবলৈ আৰম্ভ কৰিছে। পোৱাৰ লগে লগে কি হৈছে, সেইবাবে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ লগে লগে কৰ্মত বাধা আহিছে। আৰু স্বাস্থ্যৰ যেতিয়া অৱনতি ঘটিব অভিয়াছলি কৰ্মত বাধা আহিবই, তেওঁলোকৰ পঢ়াত বাধা আহিছে, বিভিন্ন ধৰণৰ সমস্যা হৈছে। তেনেধৰণৰ সমস্যাৰ মাজত সেই ষ্টুডেণ্টখিনিয়ে পঢ়িবলৈ বা নিজৰ যিখন ৰুটিন আছে ৰুটিনখন ফ'ল' কৰাৰ ক্ষেত্ৰত বাধা আহি পৰিছে। তেনেধৰণৰ বাধাবোৰ থাকিব, কাৰণ শনি সূৰ্যৰ শত্ৰু হয় আৰু তেওঁলোকৰ কি হয়, শনিয়ে গ্ৰাস কৰিব সূৰ্যক, গ্ৰহণ যুগৰ সৃষ্টি হ'ব। সূৰ্য গ্ৰাস কৰাৰ লগে লগে সূৰ্যৰ এনাৰ্জিটো নাপাব তেতিয়া শনিৰে প্ৰভাৱটো বেছি থাকিব অভিয়াছলি। আৰু থকাৰ কাৰণে কি হ'ব, শনিৰ প্ৰভাৱৰ ফলত সেই শিক্ষাৰ্থীগৰাকীৰ ক্ষতি হ'বই। তাৰমানে সেইবাবে আমি সেইখিনিৰ পৰা বাচিবৰ কাৰণে আমি কি কৰা উচিত, শনি যাৰ আছে তেওঁলোকে সূৰ্যক জল পানী অৰ্পণ কৰিব নোৱাৰে, মাধ্যমৰ দ্বাৰা সূৰ্যৰ এনাৰ্জিখিনি ল'ব লাগিব, কাৰণ সূৰ্যৰ এনাৰ্জিটো আমাক লাগিবই। বেলেগ প্ৰতিকাৰৰ দ্বাৰা আমি সেই
যিখিনি আমি সূৰ্যৰ পৰা পাব লগা এনাৰ্জিখিনি আমি ল'ব পাৰোঁ। ৰবিবাৰ এটা আমি যেনেকৈ অহাকালিও ৰবিবাৰ আহি আছে, যদি ভিডিঅ'টো আপোনালোকৰ ওচৰৰ পৰা নিশ্চয়কৈ অহাকালিও কৰিব পাৰিব। গাই গৰুক কিছু মিঠৈ আনি যদি ৰঙা গাইক যদি খুওৱা হয় অহাকালিৰ দিনটোত ৰবিবাৰে, তেন্তে নিশ্চয়কৈ সেই সন্তানটোৰ বাবে সূৰ্য এনাৰ্জি সি লাভ কৰিব। আৰু ৰবিবাৰে মানে গুড়েৰে ক্ষীৰ বনায় সেই শিশুটোৰ লগতে বাকী সকলোৱেও খাব পাৰিব। সেই শিশুটো যদি খোৱা যায় কেইটামান ৰবিবাৰ ধৰি, তেন্তে সূৰ্যৰ যিখিনি পাব লগা এনাৰ্জি লাগে সেই সকলোখিনি পাবলৈ সক্ষম হ'ব। তেনেদৰে তামৰ পাত্ৰ বা যিটো গেহুঁৰ যিটো চিডছ গুটিটো সেইটো লৈ পেলাই কোনো লোকক এভাগ মানৰিৰ সতে যদি দান কৰে ৰবিবাৰে, তেন্তে সেই সূৰ্যৰ যিখিনি বেয়া প্ৰভাৱ আছে দূৰ হৈ সুন্দৰভাৱে আগুৱাই যোৱাত সহায় হ'ব। শনি প্ৰকোপৰ পৰা বাচিবৰ কাৰণে শনিৰো ৰেমেডি কৰিব। কাৰণ গোটা মাটিমাহ, গোটা যিটো মাটিমাহ হয়, গোটা মাটিমাহ ল'ব আৰু এখন ক'লা কাপোৰ ল'ব। ক'লা কাপোৰখন গোটা মাটিমাহ লৈ এভাগ মাননিৰ সতে শনিবাৰৰ আবেলি দান কৰিব। আৰু শনিৰ কামখিনি সদায় শনিৰ আবেলি কৰিব, বেলি বহাৰ পাছত, আৰু সূৰ্যৰ কামখিনি আগবেলা ভাগত কৰিব লাগে 12টাৰ আগত। শনি ভাটিবেলা কৰিব আৰু সেই বস্তুখিনি নি ক'লা কাপোৰখন আৰু গোটা মাটিমাহখিনি নি কোনো লোকক দান কৰিব এভাগ মাননিৰ সতে আৰু আশীৰ্বাদ ল'ব। তেনেধৰণে কৰাৰ লগে লগে শনি প্ৰকোপৰ পৰা আৰু সূৰ্যৰ যি বেয়া এনাৰ্জিৰ পৰা সেই সকলোৰ পৰা ৰক্ষা পাব পাৰি। লগতে ভাল এনাৰ্জিৰে নিজৰ কৰ্ম উদ্যমেৰে আৰু নিজৰ একাগ্ৰতা বৃদ্ধি হ'ব, কৰ্ম উদ্যমী হ'ব পুনৰ, তাৰপাছত সফলতাৰে জগত জিনিব পাৰিব।